Hello friends, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল সো গাইজ বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো সো গাইজ আজি ভিডিঅ'টো টাইটেল আৰু থাম্বনেইলখন চাই নিশ্চয় গমে পাইছে যে কি খবৰ ভিডিঅ' হ'বলৈ গৈছে আজি ভিডিঅ'টো হ'বলৈ গৈছে কি আছামিজ টু ইংলিছ ট্ৰান্সলেচনৰ ওপৰত গাইজ এই ভিডিঅ'টো মই যেটো পাৰ্ট 1 টো আছিল ডেসক্ৰিপচন বক্সত দি থৈ দিছো আৰু মই সেই ভিডিঅ'টো পাৰ্ট 1 টো আপলোড কৰিছিলো এক বছৰ আগতে গাইজ কি এক বছৰ আগতে আপলোড কৰা ভিডিঅ'টোত আপোনালোক বহুত বেছি মৰমৰ ৰেসপন্স দিছিলে সো গাইজ কি কাৰণে পাৰ্ট 2 টো আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম এই আছামিজ টু ইংলিছ ট্ৰান্সলেচন ভিডিঅ'টো যেতিয়া মই 1 আগতে আপলোড কৰিছিলো ভিডিঅ'টো 31k ভিউৱাৰ্ছ পাইছিলো গাইজ 31 আছে ভিউৱাৰ্ছ বহুত বেছি মোৰ কাৰণে যেহেতু মোৰ সৰু সুৰা ইউটিউব চেনেল আছে গাইজ 800টা মান সাবস্ক্ৰাইবাৰ হৈছে গাইজ অলপমান সাবস্ক্ৰাইবাৰ লাগে আপোনালোকৰ মৰমৰ চেনেল দিলে মোক কিজানি চেনেলটো 1k কমপ্লিট হ'ব লগতে মনিটাইজেশ্যন হৈ যাব পাৰে গাইজ আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু সেই পাৰ্ট 2 টো যেহেতু লৈছো পাৰ্ট 2 টো এটা কাৰণতে লৈছো কি আপোনালোকে সেই ভিডিঅ'টো চাই নিশ্চয় ভালকৈ বুজি পোৱা নাই কাৰণটো কি আপোনাৰ ভিডিঅ'বোৰ স্কিপ কৰি চাইছে গৈছিলে চাগে সেইকাৰণে আপোনালোকে বুজি পোৱা নাই আৰু সেই ভিডিঅ'ত বহুত বেছি মোৰ কমেন্ট আহিছিলে কি আছামিজ টু ইংলিছ ট্ৰান্সলেট কৰোঁতে কিছুমান প্ৰবলেম আহিছিলে বোলে বহুতৰে এটা কাৰণতে প্ৰবলেম আহিছিলে আপোনালোকে নিশ্চয় চাগে ফন্টবোৰ ডাউনলোড কৰিব পৰা নাছিলে ভালকৈ বহুতে মোক কৈছে যে ফন্টবোৰ কেনেকৈ ডাউনলোড কৰে জানা নাই যে ফন্টবোৰ আছামিজ টু ইংলিছ ট্ৰান্সলেট কৰিবলৈ হ'লে আপোনালোকে আছামিজ ফন্ট ডাউনলোড কৰিব লাগিব আৰু ইংলিছটো যে ইণ্ডিয়ান ইংলিছ কেটেগৰীটো আপোনাক ডাউনলোড কৰিব লাগিব কেনেকৈ ডাউনলোড কৰিব কেনেকৈ কি কৰিব সকলোখিনি আজি ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম গাইজ স্কিপ বাই স্কিপ ধুনীয়াকৈ ভিডিঅ'টো কণ্টিনিউ কৰি সকলোকে চাই থাকিব ভালকৈ লাইক শ্বেয়াৰ চেনেল ছাবস্ক্ৰাইব কৰি কাষতে ক'বলৈ প্ৰেছ কৰি অল কৰি দিবা সো গাইজ বলক বেছি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছোঁ যে আপোনালোকে পোনপ্ৰথম প্লে ষ্টৰত যাই লোৱা প্লে ষ্টৰত গৈ আপোনালোকে কি কৰিব মাইক্ৰ'ছফ্ট কিবৰ্ডখন আপোনালোকে ডাউনলোড কৰি লওক মাইক্ৰ'ছফ্ট কিবৰ্ডখন যেতিয়া আপোনালোক ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত গাইজ থৰা হ'লে আপোনালোক ডাউনলোড হৈ গ'লে মই ধুনীয়াকৈ স্ক্ৰীনত আপোনালোক বুজাইছোঁ বলক আৰু মোবাইল স্ক্ৰীনত গৈ আপোনাক লগ পাইছোঁ সো গাইজ ফাইনেলি আপোনালোকে নিশ্চয় মোবাইল স্ক্ৰীনত আহি গ'লা আহি পোনপ্ৰথমতে আপোনালোকৰ মোবাইলৰ ডাটাটো অন কৰি ল'ব ডাটাটো অন কৰি আপোনালোকে কি কৰিবা যিটো প্লে ষ্ট'ৰ এপটো আছে প্লে ষ্ট'ৰ এপটো আপোনালোকে অপেন কৰি ল'ব প্লে ষ্ট'ৰ এপটো অপেন কৰি লোৱাৰ পিছত ইয়াত চাৰ্চ বাৰ অপশ্যনটো যিটো দেখিবলৈ চাৰ্চ বাৰ অপশ্যনত আপোনালোকে লিখি দিবা যে মাইক্ৰ'ছফ্ট ছুইফ্ট কিবৰ্ড বুলি এই কিবৰ্ডখন দেখিবলৈ পাইছে স্ক্ৰীনত নিশ্চয় আপোনালোকে এই কিবৰ্ডখন আপোনালোকৰ যেতিয়া আপোনালোকে চাৰ্চ বাৰ চাৰ্চ কৰিব তেতিয়া আপোনালোকে কিবৰ্ডখনত ইয়াত লিখা থাকিব যে ইনষ্টল কৰিব দিব আপোনালোকক যিহেতু মোৰ অলৰেডি ইনষ্টল আছে সেইকাৰণে অপেনৰ ঠাইত ক্লিক কৰি দিলোঁ অপেনৰ ঠাইত ক্লিক কৰি দিয়াৰ পিছত আপোনালোক কিছুমান পাৰ্মিশ্যন খুজিব পাৰে পাৰ্মিশ্যন সকলোখিনি আপোনালোকে এলাউ কৰি দিবা গাইজ মই যেহেতু অলৰেডি আগতে কৰাই আছিল গোটেইখিনি মই গোটেইখিনি আগতে এলাউ কৰি থৈছোঁ এলাউ কৰি দিয়াৰ পিছত আপোনালোকে পোনপ্ৰথমতে কি কৰিবা যিটো লেংগুৱেজ আছে গাইজ লেংগুৱেজটোৰ কাৰণে এটা কথা কৈছোঁ যে লেংগুৱেজৰ কথাটো লেংগুৱেজটো বহুতে হয়তো আগৰ ভিডিঅ'টো ডাউনলোড কৰিব পৰা নাছিল বা কেনেকৈ ডাউনলোড কৰি বহুতে মোক কমেণ্ট কৰিছিল আৰু কৈছিল যে অসমীয়াটো ইংলিছ ট্ৰান্সলেট কৰোঁতে কিছুমান অসুবিধা প্ৰব্লেম পাইছিল যে কিছুমান হোৱা নাছিল বোলে কি কাৰণত হোৱা নাছিল আপোনালোকৰ নিশ্চয় এটা কাৰণতে হোৱা নাছিল যি কাৰণত আপোনালোকে এই লেংগুৱেজকেইটা আপোনালোকে চিলেক্ট কৰি ডাউনলোড কৰিব পৰা নাছিলে সেইকাৰণে পোনপ্ৰথমতে আপোনালোকে কি কৰিব যিটো ইংলিছ হিন্দী আছে এইটো ডাউনলোড কৰি ল'ব ডাউনলোডত ক্লিক কৰিলে এই ফ্ৰণ্টটো আপোনালোকে ডাউনলোড হৈ যাব নেক্সট আপোনালোকে আহি কি কৰিব ইয়াত অসমীয়া ফ্ৰণ্ট বিচাৰিব অসমীয়া ফ্ৰণ্ট এইটো দেখিবলৈ আছে আছামিজ ফ্ৰণ্টটো আপোনালোকে ইয়াত ক্লিক কৰি অসমীয়া ফ্ৰণ্টখন আপোনালোকে ডাউনলোড কৰি ল'বা অসমীয়া ফ্ৰণ্টখন যেতিয়া আপোনালোকৰ ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত আপোনালোকে কিবৰ্ডখন দেখিবলৈ পাইছে হৈ গৈছে ডাউনলোড মোৰ ফ্ৰণ্টটো অসমীয়া ফ্ৰণ্টটো ডাউনলোড হোৱালৈকে মই অপেক্ষা কৰিছোঁ অপেক্ষা কৰাৰ পিছত যেতিয়া ডাউনলোড হৈ যাব অলৰেডি ডাউনলোড হোৱাৰ পিছত মই চিলেক্ট কৰি ল'ম অসমীয়া কিবৰ্ড এইখন দেখিবলৈ পাইছে এছামিজ আৰু ইফালে আছে বাংলা আৰু মই যিহেতু অসমীয়াত ক্লিক কৰিম সেইকাৰণে অসমীয়াখন চিলেক্ট কৰি লৈছোঁ চিলেক্ট কৰি লোৱাৰ পিছত এটা কাম গোটেইখিনি সম্পূৰ্ণ হৈ গ'ল ডান এইটো হোৱাটছআপ এপটো যিহেতু আমাৰ সকলোৰে লাগতিয়াল সকলোৰে পূৰা প্ৰিয় ক'বলৈ গ'লে হোৱাটছআপ নচলালেতো দিনটো ভালেই নাযায় গাইজ যিহেতু গাৰ্লফ্ৰেণ্ডৰ লগতো হওক বা বয়ফ্ৰেণ্ডৰ লগতে হওক হোৱাটছআপটো দিনটোত এবাৰ নহয় এবাৰ হ'লেও মেছেজ পঠিওৱা যায়েই সেইকাৰণে মই ভাবিছোঁ কি হোৱাটছআপত আপোনালোকক প্ৰথমতে শিকাই দিওঁ যে অসমীয়াৰ পৰা ইংৰাজীত কেনেকৈ ট্ৰান্সলেট কৰিবা ইংৰাজীৰ পৰা অসমীয়াত কেনেকৈ ট্ৰান্সলেট কৰিবা চ' গাইজ সেইকাৰণে মই হোৱাটছআপটো বাছি লৈছোঁ হোৱাটছআপত থকা হ'লে আপোনালোক পোনপ্ৰথমতে কাৰোবালৈ ইংৰাজীত SMS পঠাব লাগে ইংৰাজীত SMS পঠাবলৈ হ'লে আপোনালোক পোনপ্ৰথমতে এনেকুৱা ধৰণে আহিব গাইজ আহিলে আপোনালোকে কি কৰিব এই যিটো চিম্বলটো আছে গাইজ দেখিবলৈ পাইছে এই চিম্বলত আপোনালোকে ক্লিক কৰি দিবা চিম্বলত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ দুটা অপশ্যন আহিব টাইপিঙৰ দেখিবলৈ ওপৰত আছে মেছেজ আৰু তলত আছে টাইপ টু ট্ৰেন্সলেট আপোনালোকে ক্লিক কৰি দিবা টাইপ টু ট্ৰেন্সলেটত ক্লিক কৰি দিলে ইয়াত আপুনি অসমীয়াত দেখিলে ওপৰত ইংৰাজী গুচি যাব কেনেকৈ যাব মই পোনপ্ৰথমতে আপোনাক এবাৰ দেখুৱাই দিছোঁ চাওক ইয়াত ক্লিক কৰিবা ইয়াত মোৰ ইংৰাজী হৈছিল ইয়াত অসমীয়া কৰি ল'ব আপোনাৰ পোনপ্ৰথমে ডাটাটো অন কৰি ল'ব লাগিব গাইজ ডাটাটো যিহেতু মোৰ অলৰেডি অফ হৈ গৈছিল ইয়াত আছামিছত ক্লিক কৰিলোঁ আৰু ইফালে দেখিলোঁ আছে ইংৰাজীত ক্লিক কৰিলোঁ এতিয়া মই লিখিম ইয়াত অসমীয়াত মই ইয়াত লিখিলোঁ অসমীয়াত মই তোমাক বহুত ভাল পাওঁ
মই লিখি দিলোঁ ইয়াত দেখিবলৈ পাইছে গাইছ মই লিখিলোঁ ইয়াত মই তোমাক বহুত ভাল পাওঁ ইয়াত লিখি আছে ওপৰত দেখিবলৈ পাইছে ওপৰতো ট্ৰেন্সলেট হয় দে গাইছ পোনপ্ৰথমতে দেখিবলৈ পাইছে আপোনাৰ ওপৰৰ ফালে চাওক ওপৰত দেখিবলৈ পাইছে ইংৰাজী গুচি গৈছে আই লাভ ইউ ছ' মাছ দেখিবলৈ পাইছে গাইছ এনেকুৱা ধৰণে আপোনালোকে ইজিলি আপোনালোকে অসমীয়াৰ পৰা ইংৰাজী ট্ৰেন্সলেট কৰি ল'ব পাৰিবা চ' গাইছ এতিয়া ধৰা হ'ল আমি ইংৰাজীৰ এছামিছ কৈ কেনেকৈ অসমীয়াত ট্ৰেন্সলেট কৰিম ইংৰাজী টু আছামিজ তেনেকুৱা হ'লে আপোনাৰ ওপৰ যিটো ইংৰাজী লিখা আছে এই হেৰিটো আপোনাৰ এই মেছেজটো আপোনাৰ কপি কৰি ল'বা কপি কৰি লৈ আপোনালোকে যেতিয়া মুঠাৰ কপি কৰি ল'লোঁ কপি কৰি লোৱাৰ পিছত আৰু এই চিম্বলতে ক্লিক কৰিবা চিম্বলত ক্লিক কৰি আগৰ যিটো মেছেজটো আছিলে এই মেছেজটো আপোনালোকে ডিলিট কৰি দিবা ডিলিট কৰি দি আপোনালোকে তলৰ যিটো ঠাইখিনি আছে দেখিবলৈ পাইছে এনেকৈ দুটা এফালে আছে আছামিজ আৰু এফালে আছে ইংলিছ আছামিছত ক্লিক কৰি আপোনালোকে ইফালে ইংৰাজী কৰি ল'বা আৰু ইংলিছৰ ঠাইত আপোনালোকে আছামিজ কৰি ল'বা আছামিজ কৰি দিয়াৰ পিছত যেতিয়া আমি ইংৰাজীত মেছেজটো পাঠিম দেখিবলৈ পাইছে ইংৰাজী টু আছামিজ ইয়াত আমি ইংৰাজীত টাইপিং কৰিম কপিটো পেষ্ট কৰি দিলোঁ আৰু ওপৰত দেখিবলৈ পাই ইজিলি অসমীয়াত গুচি যাব চ' গাইছ দেখিবলৈ পালে এনেকুৱা ধৰণে আপোনালোকৰ অসমীয়াত মেছেজটো গুচি যাব চ' গাইছ আজি ভিডিঅ' ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিলোঁ যদি আজি ভিডিঅ'টো কিবা ফুল মান্তি হ'লে আপোনালোক ক্ষমা কৰিব আৰু যদি ভিডিঅ'টো চাই আপোনাক ভাল লাগিল লাইক শ্বেয়াৰ চেনেল ছাবস্ক্ৰাইব কৰা কথা ক'বলৈ প্ৰেছ কৰি অল কৰি দিব মই জানো যে আগৰ ভিডিঅ'তকৈ এইটো ভিডিঅ' আপোনালোকে বেছি মৰম দিব বুলি আশা ৰাখিছোঁ চ' গাইছ ঠিক আছে আজিলৈ বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আছে এইখিনি যে অসম বাই বাই